হাই এভৰিৱান, লাভিটাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ কেঁচা আমৰ টকৰ ৰেচিপি। যোৱাকালি আম কিনি আনিছিলোঁ, কিন্তু আহি দেখিলোঁ যে আমখিনি কেঁচা। সেইকাৰণে ভাবিলোঁ যিহেতু গৰমো পৰিছে, আমৰ টকেই বনাই খাওঁ। ইয়াৰ বাবে মই লৈছোঁ কেঁচা আমখিনি এনেকৈ কাটি লৈছোঁ আৰু এয়া জলকীয়া আৰু পিঁয়াজ লৈছোঁ। আমখিনি এনেকৈ বাকলিৰে সৈতে কাটি লৈছোঁ। এতিয়া কেৰাহী এখন গৰমাইছোঁ মই, তাত মই মিঠাতেল দিছোঁ। মিঠাতেল বেছি দিব নালাগে, 2 চামুচমান দিলে হ'ব। ইয়াতে এতিয়া শুকান জলকীয়া 2টা দিছোঁ। আৰু মই সৰিয়হ কেইটামান ইয়াতে ফুটাই দিছোঁ, ঢাকনিখন লগাই দিছোঁ যাতে সৰিয়হবোৰ ফুটিলে গাত ছিটিকি নপৰে। এতিয়া ঢাকনিখন গুচাইছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজ দি হেতাৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে শুকান মছলাখিনি দিম। হালধি দিছোঁ। এই আঞ্জাখনত বৰ বেছি মছলাৰ প্ৰয়োজন নাই। আঞ্জাখন গৰমত খুবেই সোৱাদ লগা আৰু উপকাৰীও হয় দেহৰ বাবেও। নিমখ দিছোঁ। এতিয়া আকৌ হেতাৰে লৰাই দিছোঁ এইখিনি মই। অকণমান এনেকৈ ভাজ খাব দিছোঁ। এতিয়া দিছোঁ আদা নহৰু পেষ্ট। আকৌ লৰাই দিছোঁ অকণমান। যিহেতু মই জুই কমাই ৰাখিছোঁ, সেইকাৰণে এইখিনি জ্বলি যোৱা নাই। এতিয়া দিছোঁ আমখিনি দি আকৌ লৰাই দিছোঁ। এনেকৈ লৰাই কম জুইতে অলপমান সময় ভাজি এইখিনি মই কম জুইতেই ঢাকনি লগাই 5 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিম। এয়া মই ঢাকনিখন লগাই দিছোঁ। ঢাকনিখন গুচাই চালোঁ, এইখিনি অলপ সিজা যেন হৈছে। ইয়াৰ পৰা অলপ ৰসবোৰ ওলাইছে, কিন্তু ইয়াতে এতিয়া আমি পানী অলপ দিব লাগিব এইখিনি ভালকৈ সিজিবলৈ হ'লে, কাৰণ টুকুৰাবোৰ ডাঙৰ কৰা হৈছে, লগতে বাকলিও আছে। বাকলিবোৰ কিন্তু আমি খাওঁতে খাই দিব নালাগে, বাকলিবোৰৰ পৰা এৰুৱাই খাব লাগে। এনেকুৱাকৈ খাই ভাল লাগে। এতিয়া পানী দি দিছোঁ আমি, আৰু ইয়াতে দিম এতিয়া আমি গুড়। এইখিনি গুড় মই কাটি লৈছিলোঁ, ইয়াতে দি দিছোঁ। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু গুড় দিলে এটা ধুনীয়া গোন্ধ ওলায়, তাৰ কাৰণে গুড়ৰ ব্যৱহাৰ কৰিছোঁ। লগতে সোৱাদটোও চেনিতকৈ অলপমান বেলেগ হয়, গতিকে সাধাৰণতে আমৰ টকৰ ক্ষেত্ৰত গুড়েই ব্যৱহাৰ কৰা হয়। এতিয়া আৰু অলপ সময় ঢাকনি লগাই থৈছোঁ। এতিয়া ঢাকনিখন গুচাই চাইছোঁ, এয়া চাওক থুপথুপীয়া হৈছে। এতিয়া টুকুৰাবোৰ সিজিছে ধুনীয়াকৈ। হেতাখনেৰে এনেকৈ অলপ হেঁচি কেইটুকুৰামান আপোনালোকে ভাঙি দিব পাৰে। তেতিয়া ইয়াৰে যিখিনি সামান্য জোল থাকিব সেইখিনি ভাল লগা হয়, কিন্তু এই আঞ্জাখন আপোনালোকে পনীয়া নকৰিব। এতিয়া জিৰা গুড়ি আধা চামুচমান দি দিছোঁ মই। বেলেগ মছলা একো ব্যৱহাৰ কৰিব নালাগে। আৰু লাষ্টত দি দিছোঁ কেঁচা জলকীয়া, এটা ধুনীয়া গোন্ধ আহিবৰ কাৰণে। টেঙা বস্তুত কেঁচা জলকীয়াই ধুনীয়া গোন্ধৰ লগতে সোৱাদো আনে। এয়া চাওক ৰেডি হৈ গৈছে মোৰ টেঙাৰ টক, আম টেঙাৰ টক। বৰ ধুনীয়া হৈছে, খাবলৈও বৰ ভাল হৈছে, ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকেও গৰমত এই আঞ্জাখন ট্ৰাই কৰি চাব পাৰে যদি কেঁচা আম পায়, আৰু এতিয়া নাপালে অহা বছৰলৈ হ'লেও ট্ৰাই কৰিব। চ' আজি ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপুনি সোনকালে পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ।